এতিয়া আমি খাদ্যবিলাক আমাৰ নিৰ্দিষ্ট বক্তাই কৈ গৈছে। আমি শিয়াল কুকুৰ খালে খোৱা কামোৰাত লিপ্ত হ'ম খাটাং। বলিয়া পানী খালে আমি মানসিক ভাৰসাম্য হেৰুৱাম, সেইটোও খাটাং। আকৌ আমি গুটকা বিমল শিখৰ খালে চকুকেইটা হেৰুৱাম আগ বয়সতে, সেইটো একেবাৰে ধ্ৰুৱ সত্য। গুটকা শিখৰ বিমল চেদা খোৱা মানুহ এজনে বুকৰ হাত দি থিয় দি কওক, আখৰকেইটা পঢ়ক, মই চাওঁ কেইটামান আখৰ দিম। টিঙৰ গাঁৱৰ যিখন লিফলেট উলিয়াইছে সেই লিফলেটখন আনক, পঢ়ক চাওঁ। কাৰণ তেওঁ নোৱাৰে, তেওঁ চশমা লাগিব 30 বছৰতে, কাৰণ তেওঁ চানা খায়। মই আজি আপোনালোকৰ টিঙৰ গাঁৱৰ নামঘৰত এই হৰি মন্দিৰত গৈ গ'লোঁ। এই ধপাত জাতীয় সেৱন কৰা মানুহবিলাকৰ চকু সোনকালে বেয়া হ'ব, সতী সন্ততিবিলাকো বেয়া হ'ব। আৰু এই ধপাত নেৰালৈকে 7 বাৰ চকু অপাৰেশ্যন কৰক, শিকিয়াৰ পোকৰ একেটাই, নিৰোগী হ'ব নোৱাৰে। গতিকে মোৰ মামা বুঢ়া ভকতে 92 বছৰত ঢুকাইছে। ঢুকুৱাৰ আগদিনাখনো মোক ক'লে বৰগীতখন আনি দিলোঁ। তেতিয়া ক'লে ভয় ভাই সাৱধান, গীতটো উলিয়াই মোক গাই শুনালে। ভয় ভাই সাৱধান, যাও নাহি চুকে প্ৰাণ, গোবিন্দৰ ফৰমান নিকটে বিলাব যান। জীৱন যৌৱন থোৰ হবে মায়া মন চোৰ, দুখ হব কৰ ওৰ, হৰি পদে মন ধোৰ। এই গীতটো মোৰ তুলসী তললৈ যাওঁতে তুমি মনত পেলাই দিবাচোন, মই পাহৰিব পাৰোঁ। পিছদিনা পুৱতি ব্ৰহ্ম মুহূৰ্ততে ক'লে মই গা ধুবলৈ বাহিৰলৈ যাওঁ, উলিয়াই আনিলোঁ। আৰু ঢাৰি পাৰি দিবলৈ ক'লে ঢাৰি পাৰিলোঁ। পূবফালে বেলিটো ওলাইছে। মোক ক'লে থ'বলৈ দিয়া বস্তুটো দিয়া। আৰু মই গালোঁ, তেখেতে হাত জোৰ কৰি ৰৈ আছিল। 92 বছৰ বয়সতো তেখেতে সৰু সৰু আখৰৰ সেই বৰগীতটো গাই দিব পাৰিছিল, কাৰণ তেখেতে কোনো নিচাযুক্ত দ্ৰব্য ভোজন কৰা নাছিল। মই অনুগামী হ'ব বিচাৰোঁ। আজি মই 83 বছৰত ভৰি দিম যে এতিয়াও মই পঢ়িব পৰা হৈ আছোঁ, ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ, যাতে মই অনুগামী হ'ব পাৰোঁ। এইবিলাকৰ পৰা মই আঁতৰত থাকোঁ। মই মুখেৰে কথা কোৱা নহয়, মোৰ কথা কোৱা কথাবিলাক আপোনালোকে কেতিয়াবা চাবচোন, ধৰা পেলাব যে এইবোৰ মই পালন কৰোঁ নে নকৰোঁ। ক'লেই নহ'ব। সেইদৰে আমি এইবিলাক চিন্তা কৰিব লাগিব। তেতিয়া আমাৰ সমাজখনলৈ গুৰুজন আপোনা আপুনি চাপি আহিব। নহ'লে শংকৰ শংকৰ গুৰুজন বুলি কৈ থাকোঁতে কি হ'ব, ৰিঙে ৰাঙে নোপোৱাত শংকৰদেৱ থাকিব। 500 বছৰৰ পাছত মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম বিকেন্দ্ৰীকৰণ হ'ব আৰু জগতে জানিব বুলি কৈছিল। আজি সেয়া প্ৰমাণিত হ'ল। আজিৰ তাৰিখত আপোনালোকে গৰ্ব নকৰিব যে এই টিঙৰ গাঁৱৰ হৰি মন্দিৰত 7 গাঁও সমিতিয়ে শংকৰদেৱৰ জন্মোৎসৱ পাতিছে। আজি চিকাগো চহৰ আমেৰিকাত জন্মোৎসৱ হৈছে, আজি কুৱেটত জন্মোৎসৱ হৈছে, আজি বাংলাদেশত জন্মোৎসৱ হৈছে। আমি যাক বাংলাদেশ বুলি কওঁ, আপোনালোকে খবৰ ৰাখক, হয় নে নহয় চাওক।